তো গুড মৰ্ণিং ৱেলকাম টু নিউ ব্লগ। তো হয় গাইছ, আপোনালোকে থাম্বনেইল চাই গমে পাইছে মই আজি কি ভিডিঅ' লৈ আহিছোঁ। তো চাই থাকক, আমাৰ ঘৰৰ টুৰ গোটাই দিম, মানে ঘৰটো মানে ভিতৰৰ এৰা আৰু পিছত দিম কেনেবা। তো বাহিৰৰ ঘৰৰ টুৰ চুৰ এইবিলাক দিম, আমাৰ ঘৰটো কেনেকুৱা জেগাত আছে, আমাৰ গাঁওখন কেনেকুৱা। তো চাই থাকক এইটো ভিডিঅ'। তো গাইছ, এইটো আমাৰ হৈছে এইফালে ৰাস্তা, মানে এইফালে সোণকুছিৰ পৰা আহিলে এইফালে ৰাস্তা, আৰু এইটো হ'ল নলবাৰীৰ পৰা ৰাস্তা, আৰু এইটো চিধা আমাৰ ঘৰ গাইছ। তো এইফালে এইটো আমাৰ খেৰ। তো ভিডিঅ'ত আপোনালোকক দেখিছোঁ আৰু একবাৰ দেখি দিয়ক। আৰু এইফালে এইটো আমাৰ ঘৰ, আমাৰ ঘৰৰ মানুহ, আৰু আমাৰ এইটো পাকাৰ ঘৰ ওলাবই পাৰে নাই গাইছ, 2 বছৰমান হ'ল, চাওঁ কি হয়। তাৰপিছত এইফালে এইটো হৈছে আমাৰ খুৰী মাঞ্চৰ ঘৰ, এখন চোতালত 4 ঘৰ মানুহ আছে এখন চোতালত। তো সেইখিনিয়ে এইটো আমাৰ ঘৰ, মানে ঘৰৰ ভিতৰত আপোনালোকক দেখাম মই কেনেবাই। তো আজি নেদেখাওঁ, আৰু আজি আপোনালোকক আৰু বেলেগ দেখাইছোঁ। আমাৰ বাটৰ ঘৰ এডাল বেল আছে, এডাল বেল আপোনালোকে চাব পাৰে। এডাল বেলৰ বয়স কিমান জানেনে আপোনালোকে? 50 বছৰমান হৈছে। আমাৰ আটাহঁতে সৰু থাকোঁতে ৰোৱা বেল এডাল। লাগে বেল, তামান লাগে, গাঁৱৰ মানুহ নেই বহুতে। এডাল বেল চাব পাৰে আপোনালোকে। ইয়াৰে মাজতে মই আৰু এটা কথা কওঁ, মোৰ কালি মানে পৰহিদিনাই লং জাম্প মাৰোঁতে ভৰিখন অলপ কিবা আছিল। তো আপোনালোকক দেখুৱাই দিছোঁ, তো আপোনালোকে চাব পাৰে। এইটো কালি এক্সট্ৰা কৰি আনিছিলোঁ, অলপ মাংসটো ফ্ৰেকচাৰ হোৱা বুলি কৈছে, আৰু অলপ হাৰ্ডিডাল অলপ বাঢ়ি হোৱা বুলি কৈছে। এডাল এখন চাব পাৰে, ভৰিৰ এক্সট্ৰা ৰিপৰ্ট, আৰু এইবিলাক পিল চিল দিছে কেলছিয়ামৰ। মানে গাইছ, মাৰ দিলে লং জাম্প উৰি আহি কিনে বম পকাবাৰীত পৰি গৈছোঁ। তাৰপিছত 2 ঘণ্টামান বহিলোঁ, বিহুত গৰা পাতিব পৰা নাছিলোঁ, এইদিনাখন ৰাতি পিল চিল খালোঁ। তাৰপিছত তামান ভাল পাইছোঁ দিয়ক গাইছ অলপমান। এইখন কোনে কোনে জানে আপোনালোকে চাই ল'ব পাৰে। তো গাইছ, মানুহ জীৱনটো কেনাই, কালি মই এক জাপত 1000 খেদি থৈ আহিলোঁ, মানে গাড়ী ভাড়া চাড়ী ভাড়া নলবাৰীত। তো 1000 খেদি থৈ আহিলোঁ, এক্সট্ৰা এলা 650 লৈছে 2টা এক্সট্ৰাত। তো অলপ পিল চিল দি 1000 টকা খেদি থৈ আহিলোঁ গাইছ এক জাপত। কোনে কোনে পাৰে এক জাপত 1000 টকা খেদাব কওকচোন, কমেণ্ট কৰি মোক। আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ, মোৰ নাম চাহিল আখতাৰ না গাইছ, এইটো চাওক, এইটো চাহিল আখতাৰ, আপোনালোকে চাব পাৰে। আৰু এতিয়া এজ লেখা আহিছে, ৰ'ব ক'ত পাগেল। কালিৰ ঘটনা, কালিৰ এক্সট্ৰা ৰিপৰ্ট 25/2/2026। সুৰক্ষা আপোনালোকে এইটো চাব পাৰে, এম.আৰ. চাহিল আখতাৰ, এইটো এজ 16 বছৰ। দেখিছেনে আপোনালোকে? এইটো চাওক, চাহিল আখতাৰ। তো মোৰ নাম চাহিল আখতাৰ, ইউটিউব চেনেলটোত চাহিল ভ্লগছ বুলি আছে। তো আচল নাম চাহিল আখতাৰ গাইছ। তো গাইছ, এই মাত্ৰ এটা বেল পৰিল, এইটো গাইছ চাব পাৰে, পকা বেল হয়। আমি নাখাওঁ, মানে মই নাখাওঁ, মই ভালো নাপাওঁ বেল এনে ঠাণ্ডা। তো খুৰী মাহঁতক দি থৈ লওক, মানে এলা বেল চেল যাৰ নিজৰ থাকে না, তাৰ খাবৰ ইচ্ছা নাযায়, আৰু যাৰ বেলেগৰ নাথাকে তাৰমানে তাৰ আৰু খাবৰ ইচ্ছা যায় সেনাহান। তো সেইটো ঘটনা হয় বহুত। আৰু গাইছ, মোৰ আগত চাওক এইবিলাক মোৰ মৰমৰ এল'ভেৰা কেইডাল, মানে গাইছ পানী নাই, চাওক আপোনালোকে চাব পাৰে, শুকাই গৈছে মাটি। তো পানীটো দি ল'ব। তো গাইছ, আপোনালোকে চাব পাৰে, কি কৰিছা? মন্ত্ৰী এম এল এ নেকি তহঁতি? এনেকুৱা সৰুতে কোনে কোনে কৰিছিল কমেণ্ট কৰি জনাওকচোন। আমি কিন্তু বহুত খেলছোঁ গাইছ, এনেকুৱা কিন্তু সৰুতে আমি বহুত কৰিছোঁ, বহুত খেলছোঁ চবৰে। আপোনালোকে আৰু এটা লগ থাকে মোৰ, মানে মিনাজুল বুলি, মেটেল বুলি, তাৰো সময় চময় নাই, সময় চময় পোৱা নাই। একেদিন কাম কৰি আছে সি, আৰু কাম কি আছে, নলবাৰীত কাম কৰি আছে, কাঠৰ কাম কৰে। সেই কাম কৰি আছে দিয়ক, কৰিবই লাগিব কাম। মোবাইল এটা লৈছে এতিয়া, ছেকেণ্ড হেণ্ড। তো তাৰে পইচা চইচা কাম কৰি কাটি আছে দোকানখনত, চলিব লাগিব দিয়ক, আৰু কি কৰিব। আপোনালোকে চাওক, মাছ মাৰিছে।
তো গাইছ এনেতে মাছ মাৰি থাকাক আমি যাওঁতে মানে বেহাৰ উঠিব লাগব তো যাইছোঁ আৰু এখন ভৰি সৰে সৰে উপায় নাই আপোনালোকতো ক'লোৱে আৰু এটা আছে এতিয়া লাটা তাৰমানে মই যিটা ভিডিঅ' দিছিলোঁ চৰ্ট ভিডিঅ' যোনে চোৱা নাই চাই ল'ব তো আপোনালোকে চাব পাৰে এণ্ডাল লাটা মই যে ভিডিঅ' এটা দিছিলোঁ এণ্ডাল লাটাৰ আৰু তাতে গাছৰ ওপৰত তাৰমানে চাঙান বনাইছোঁ আপোনালোকক দেখাই দিছোঁ কি লাগছি ভৰিখনত মানে আপুনি দেখাই দিছোঁ ভালকৰ ওপৰত এখন চাঙান বনাইছোঁ তাতে চাঙানটো দেখাই দিছোঁ ৰ'ব আপোনালোকক সৰে সৰে যাৱাই টানেই গাছ উপায় নাই আৰু তাতে হেণ্ডেল বাটত গাছ ডাঙৰ আমাৰ ৰখিছিল তাতে গৰু বেৰত গৰু সোমাইছে চাওক দুটা গৰু সোমাইছে খেদি দিওঁ ৰ'ব এক ছেকেণ্ড আপোনালোকে চাব পাৰে এণ্ডাল গাছ এখন চাং এইটো এটা বান্দাৰ বহিছে চাগে বান্দাৰে হ'ব এইটো তো কিবা এটা কৰিছে তো এইখনে আছে চাঙৰ ওপৰত উঠি কিনে দেখাই দিছোঁ আপোনালোকক আৰু এইটো আমাৰ ৰোজ বাবা তো গাছ আপোনালোকে চাব পাৰে উঠি গ'লে মই ফাইনেলি গাছৰ ওপৰত দেৰি উঠিছে এইবাৰ পৰাই তো ফাইনেলি উঠিলোঁ গাছডালৰ ওপৰত চাব পাৰে আপোনালোকে তাৰপৰা মস্তি ভিউ পায় কিন্তু আৰু এইফালে চাই আহিবৰ কাৰণে ঠানি চিনি কোনোবা দিলাকাই দেখাই নাপাল এইফালে আৰু গাছ কিমান কম আৰু সেই তাতে মাকে আহিছে সেই তাতে চাওঁ কি হয় কিনে বাই যদি ভালকৈ হৈ মাকে পেৰাব লাগব গাছ আমাৰ বেহাৰ থকা নাথকা সমানেই হৈছে আৰু গাছ ইয়াতে গৰমৰ দিনত আহি কিনে বহি থাকিব লাগব মানে যাতে চাংখান নাঘমে কোনো সেইখিনি আশা কৰোঁ গৰমৰ দিনত আহি বহি থাকিম গাছ কি মজা বতাহ হ'লে চাব পাৰে গাছ লৰিছে অলপ চাওক হ'লে পিছফালে চাব পাৰে পাত চাত দিছি আপোনালোকে চাব পাৰে তাত বতাহত কেনেকৈ লৰিছে গাছডাল দেখছি এই চাওক বতাহত লৰিছে গম পাইছি না এটা তামাম বতাহ তো গাছ এইমাত্ৰ জাষ্ট আহি পালোঁ তো যামত চাহ তাহ খাই কিনে গাটো ধুব যাওঁ মানে ৰ'দ বহুত কেম্বা লাগি গৈছে তো চাহ খাই কিনে গাটো ধুই কিনে আপোনালোকক কৈছোঁ দিয়ক তো গা চা ধুই ভাত চাত খাই কিনে আহি গ'লোঁ মই এতিয়া বৰ্তমান পথাৰত মানে গাছৰ ওপৰত তো ইয়াতে বহিছোঁ বেয়া ৰখিছোঁ তো যদি ভিডিঅ'টো চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে এইখিনি আছিল বাই বাই